জুবিন দা জীয়াই আছে ইমান দিনে যে আজি এমাহ পাৰ হৈ গল, ইমান দিন যে আমাৰ মাজত নাই, এয়া আচলতে পৰিকল্পিত ভাৱে এটা কৰা নাটক। মানে জুবিন দাৰ যি চিনেমা আহি আছে ৰৈ ৰৈ বিনালে, সেই ৰৈ ৰৈ বিনালে চিনেমাখনতো লাষ্টত মানে ঢুকাই, আৰু ঢুকোৱাৰ পিছত সেই আৰ্টিষ্টজনক ভাল পোৱা মানুহে যেনেকুৱা ধৰণৰ ৰিয়েকশ্যন কৰে, সেই ৰিয়েকশ্যনটো ল'বৰ বাবে সৃষ্টি কৰিবৰ বাবে এই এক্টিং খিনি জুবিন দাই ৰিয়েলত কৰিছে। মানে সৰু সজাত যেনেকৈ জুবিন দাক আনিছিল, অনুৰাগী ভিৰ খাইছিল, সেইবোৰ হেনো আপোনালোকে ৰৈ ৰৈ বিনালে চিনেমাখনত দেখা পাব। আৰু সেইবোৰৰ বাবে মানে চিনেমাখনৰ সম্পূৰ্ণ প্ৰমোচন কৰাৰ বাবে এই কামটো কৰিছে বা এই এক্টিংটো কৰিছে। আৰু যিজন জুবিন দাক মানে জ্বলাই দিছে, সেই বডিটো আচলতে জুবিন দা নহয়, সেই বডিটো বেলেগ মানুহৰ বডি। তাত মানে আজিকালি কৰিব পাৰে নহয় তেনেকুৱা মানে জুবিন দাৰ ফ্ৰেছটো মানে সেই কিবা কৰি কেনে লগাই দিছে বুলি একাংশই কৈছে। এয়া যদি সঁচা হয়, ইয়াতকৈ কিবা ডাঙৰ খবৰ পৃথিৱীৰ বাবে হ'ব পাৰে নেকি? আপোনালোকে ভাবক, যদি এনেকুৱা সঁচাকৈয়ে হয়, সঁচাকৈ যদি জুবিন দাই প্ৰমোচনৰ বাবে এনেকুৱা এটা এক্টিং কৰিছে, ইয়াতকৈ ডাঙৰ খবৰ এই পৃথিৱীৰ বাবে হ'ব পাৰে নেকি? এয়া সম্ভৱ নে? এয়া কিন্তু বহুত মানুহে বৰ্তমান সময়ত আলোচনা কৰিছে। আৰু কাৰণ ইয়াৰ আলোচনা কৰাৰ আঁৰত এটা কাহিনীও আছে। জুবিন দা এনেকুৱা এজনে ব্যক্তি, জুবিন দাই মানে যি মন যায় সেই কৰি দিয়ে। ৰঙালী বিহু যেতিয়া উৎসৱ পাতিছিল এই ফেষ্টিভেল মহন্তয়ে, তাত মানে কি কৰিছিল, জুবিন দা মানে গান গাব আহিছিল, কিন্তু এই ৰৈ ৰৈ বিনালেৰ হিৰোজন হৈ মানে অন্ধ হৈ গান গাইছিলে। গোটেই প্ৰগ্ৰেমটো অন্ধ হৈ গাইছিলে। তাত মানে চিনেমাখনত যেনেকৈ মানে অন্ধ হৈ গান গায়, সেই এক্টিং খিনি ৰৈ ৰৈ বিনালে চিনেমাখনৰ এক্টিং খিনি ৰঙালী উৎসৱতো কৰিছিলে, অন্ধ হৈ গান গাইছিলে। মানে জুবিন দাই এনেকে মানে আছিলে। আৰু সেইবাবে জুবিন দাৰ কথাখিনি মানুহে ভাবি লৈছে যে ৰিয়েলত চাগে জুবিন দাই এইখিনি প্ৰমোচনৰ বাবে বা মানুহে কিমান ভাল পায় তাক জুখি চাবৰ বাবে এক্টিং কৰিছে। আৰু এইবোৰ সমাধিস্থলত যি ঘটনা হৈ গ'ল বা সৰু যি পৰিস্থিতি, এইবোৰ কেৱল জুবিন দাই পৰীক্ষা কৰি চাই আছে আৰু আঁতৰৰ পৰা চাই চাই হাঁহি আছে যে এয়া কি হৈ আছে। মোক ইমান ভাল পায়নে অসমবাসী ৰাইজে? এয়া যেন প্ৰমাণ চাবৰ বাবে এনেকুৱা কৰিছে। এতিয়া একাংশৰ এই মতামত, যদি এনেকুৱা হয় আমিতো বেয়া নাপাওঁ, আমিতো বহুত বেছি সুখী হ'ম। কাৰণ আজি সকলোৱে কান্দিছে। যদি সেই মানুহজন যদি সঁচাকৈ আমাৰ মাজত উভতি আহে, ইয়াতকৈ ডাঙৰ খবৰ আৰু পৃথিৱীৰ বাবে, গোটেই বিশ্বৰ বাবে একো হ'ব নোৱাৰে। তো আপোনালোকে কি ভাবে? কমেন্ট কৰি জনাব।